নমস্কাৰ। কথা কাহিনীৰ গল্পকথা শিতানলৈ আপোনালোক সকলোকে মই মানৱজ্যোতি কলিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে যিটো গল্প লৈ আহিছোঁ সেই গল্পটিৰ গল্পকাৰ হৈছে মালা দিহিঙীয়া হাজৰিকা আৰু গল্পটিৰ নাম হৈছে সৰাপাতৰ বুকুত এমুঠি সেউজীয়া। আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব। আহক শুনো আজিৰ গল্প সৰাপাতৰ বুকুত এমুঠি সেউজীয়া। নতুন বোৱাৰীয়েকৰ কোঠাৰ পৰা ভাহি অহা খাৰুৰ শুৱলা মাতটোৱে জোৰণীৰ কাণত খুন্দিয়াইছে সি বাৰে বাৰে। ভায়েকটো আছে নিশ্চয় কোঠাতে। এনেও সি বৰকৈ মাতবোল কৰি নাথাকে বাবে সি আছেনে নাই গমেই নাপায় কোনেও। দুপৰীয়াৰ ভাতকেইটা খাই অকণমান সময় ঘৰখনৰ তিনিওটি প্ৰাণীয়েই এখন্তেক জিৰায়। এবাৰ বোৱাৰীয়েকক কি কৰিছনো বুলি মাতষাৰ দিবলৈ লৈও ৰৈ গ'ল তাই। ইমাননো মূৰ্খনে তই? নতুন দৰা কইনা হালে কোঠাত কি কৰিছে সুধিবলৈ? নিজকে এই বুলি কৈ মূৰতে হাতেৰে ঠেলা এটা মাৰি হাঁহি দিলে জোৰণীয়ে। লাহেকৈ বিচনাৰ পৰা নামিবলৈ লওঁতেই বাঁহৰ বিচনাখনে কেৰমেৰাই উঠিল। বেৰৰ সিপাৰৰ খাৰুৰ ঝুনঝুন শব্দটো ৰৈ গ'ল। চেহ, বৰ বেয়া কথা হ'ল। কি জানো হৈছে তাইৰ? টোপনিটো বৰ কমিছে। নিজলৈকে খং এটা উঠি আহিল তাইৰ। আজি কিছুদিনৰ পৰা জোৰণীয়ে ৰাতি এডোখৰলৈকে টিভিটোৰ সন্মুখত বহি থাকে। ভাত পানী খাই সিহঁতহালে এঘুমতি মাৰি বাহিৰলৈ অহাৰ পিছতহে শুবলৈ যায় তাই। জোৰণীয়ে আইনাখনৰ আগত থিয় হৈ নিজকে চালে। চকুৰ গুৰিবোৰ বৰকৈ কলা পৰিছে তাইৰ। টোপনি ক্ষতি কৰাৰ ফল। কথাষাৰ বোৱাৰীয়েকক কোৱাত তাই আলু দুচকলতে ছালকুঁৱৰীৰ লেপলেপীয়া ৰস অলপ লগাই জেঠ শাহুৱেকৰ চকু দুটা ঢাকি দিলে। বোৱাৰীয়েকৰ বগিল আহি হাত দুখনত চকু পৰিলেই জোৰণীৰ মনটো কিবাখন লাগে। ৩ বছৰৰ আগত তাইৰ বিয়াত দৰাঘৰে কোৱা সোণৰ গহনা গেইপত দিবলৈ তাই গম নোপোৱাকৈয়ে বাপেক আৰু ভায়েকটোৱে খেতিৰ মাটিও বিক্ৰী কৰিলে। তাই জানো পিন্ধিবলৈ পালে? এতিয়া ঘৰখনৰ বোৱাৰীজনীৰ হাতত গেৰাণ্টি দিয়া সোণালী ৰঙৰ নকল খাৰুকেইপাত দেখিলে গাটো বিচাই ডকাৰ দৰে ডাকে তাইৰ। ৩টা বছৰতে কিমান যে কি ঘটি গ'ল। তাইৰ বিয়াৰ পিছতে নাতি এটা আশা কৰিলে শাহুৱেক শহুৰেকে। এমাহ, ২ মাহ, ৩ মাহকৈ বছৰ বাগৰিল। ডক্তৰে ক'লে তাইৰ কেঁচুৱা নহয় কাহানিও। পিছদিনাই আহি ঘৰত থৈ গ'লহি তাইৰ গিৰিয়েকে। ২ মাহলৈ নিবলৈ নহা দেখি এদিন তাইয়ে ওলালগৈ। তেতিয়ালৈ সেইখন ঘৰত আৰু এখন বিয়া হৈ গৈছিল। অধিকাৰ বিচাৰিবলৈ যোৱা জোৰণীক গোটেই গাঁওখনতে বাজি বুলি জনাই ঘৰত থৈ গ'লহি আকৌ। মাকজনী থৰ লাগিল। বাপেকটোৱে বিচনা ল'লে। বুকুত ইমানবোৰ যন্ত্ৰণাৰ ভৰ সহিব নোৱাৰি এমাহ অগা পিছাকৈ মাক বাপেক দুয়োটা গ'লগৈ। ২ বছৰৰ পিছত ভায়েকৰ বিয়াখন পাতিবলৈ ছোৱালী বিচাৰিলে জোৰণীয়ে। বায়েকৰ দৰে ভায়েকৰো খুত আছে বুলি কোনেও ছোৱালী নিদিলে। আৰু এদিন ওচৰৰ গাঁৱৰে মাত মাতিব নোৱাৰা ছোৱালীজনীক আনি সি ঘৰ সোমোৱালেহি। লখিমীজনী বুলি আদৰিলে জোৰণীয়ে তাইক। জোৰণীৰ জীৱনত এনে হোৱাৰ কথা নাছিল। কোনোবাই তাইকো আলফুলকৈ বুকুত কঢ়িয়াইছিল। বৰুণ সৰুৰে পৰাই ভাল পায় জোৰণীক। জোৰণীয়েও জানো ভাল পোৱা নাছিল? পাইছিল। কিন্তু ভাল ঘৰ এখন পাই মাক দেউতাকে ঠিক কৰা বিয়াখনত বাধ্য ছোৱালী জোৰণীয়ে মত দিয়াৰ পৰাই সি আধবলীয়াৰ দৰে হ'ল। এনেও সি তেনেকুৱাই। ভালৰ লগত ভাল, বেয়াৰ লগত বেয়া। বহুতে তাক গুণ্ডা বুলিয়েই কয়। পাহোৱাল বৰুণটোক দেখিলে সঁচাই গুণ্ডা গুণ্ডা লাগে। তাইহে জানে সি কি। তাই ঘূৰি অহাৰ পিছত তাইৰ মাক দেউতাকৰ খবৰ ল'বলৈ এদিন কঠিন অথচ উত্তাপ ভৰা হাতখনেৰে তাইৰ হাতখন মুঠিয়াই ধৰোঁতে তাই মাত্ৰ এবাৰ কৈছিল, মোৰ ওচৰলৈ নাহিবি বৰুণদা, মানুহে কথা উলিয়াব। তাৰপিছত তাইৰ পদূলিৰে গ'লেও আনে দেখাকৈ নাচায় তাইক সি। তাইহে নোৱাৰে নোচোৱাকৈ থাকিব। কামৰ ফাকেৰে তাৰ ভটভটিখনৰ মাত শুনিলেই জুমি চায়। তাইক ঘৰত থৈ যোৱাৰ পিছত তাইৰ গিৰিয়েকটোকো মাৰিবলৈ খুজিছিল সি। তাই নিদিলে।
এদিন সুবিধা বুজি বহুৰঙী ফুট এপেকেট তাইৰ হাতত দি ক'লে, সেইটোৰ আয়ুস বঢ়াবলৈ আৰু এজনী আছে নহয়, তই নালাগে তাৰ আয়ুস বঢ়াব। সেইদিনাৰ পিছতো কিছুদিন আঁকি লৈছিল তাই সেন্দুৰীয়া ৰং অকণ। কিন্তু এদিন ভায়েকেও নলবি বুলি কোৱাতহে এৰি দিলে তাই। বোৱাৰীয়েকৰ হাত দুখন দেখি আজি তাইৰ বৰুণলৈ বৰকৈ মনত পৰিছে। তাইৰ সোণৰ গহনা কেইপদ এতিয়াও সেইখন ঘৰতে আছে। বৰুণৰ লগত গৈ আনিবগৈ পাৰিব তাই, আৰু পলম কৰিব নোৱাৰি। হঠাৎ ওলালিহি যে জোৰণি, চব ঠিকেই আছেতো? বৰুণৰ দোকানৰ সন্মুখত ঘপককৈ গৈ ওলোৱা জোৰণিক দেখি আচৰিত হ'ল সি। মোক তোৰ সহায় এটা লাগে বৰুণ দা। তোৰ বাবে মোৰ জীৱনটো হাজিৰ, অৰ্ডাৰ দেচোন। এপলক তালৈ চাই তাই ক'লে গহনা কেইপদ আনিবলৈ ঘৰখনলৈ যোৱাৰ কথা। প্ৰথমতে খং কৰিছিল সি, লাগিলে সিয়েই দিব, কিন্তু সেইখন ঘৰলৈ যাব নালাগে। তাই নামানে, সেইখিনি তাইৰ বস্তু, তাই লৈ আহিব। আছিল, সঁচাই গহনা কেইপদ একেভাগেই আছিল, মাত্ৰ পিন্ধোতা সলনি হৈছিল। জোৰণিৰ দুখ লাগিছিল তাই হাতৰ পৰা খাৰু কেইপাত খুলি দিওঁতে। তথাপিও ওলাই আহিব খোজা চকুলোকণ গিলি বহি আছিল বাৰাণ্ডাত স্থিৰ হৈ। সিহঁত ওলাই আহোঁতে পৰপুৰুষৰ লগত লিলিমাই কৰি ফুৰা চৰিত্ৰহীন মাইকীৰ চাপটো মাৰি দিছিল পিছফালৰ পৰা তাইক। তাইৰ খং উঠা নাছিল, টান হৈ উঠা বৰুণৰ হাতখনত ধৰিছিল তাই। এআকাশ আকুলতাই বৰুণৰ চকুত ভিৰ কৰিছিল। আজিকালি তাই নেদেখেও, নুশুনেও। বাহিৰে বাহিৰে সোণাৰীৰ তাত নতুনকৈ বনাবলৈ দি থৈ অহা গহনা কেইপদ আনি বোৱাৰীয়েকক পিন্ধাই দিলে জোৰণীয়ে। বৰুণৰ পৰা ভায়েকেও গম পালে কথাবোৰ। বোৱাৰীয়েকে বাৰে বাৰে আইনাখনত নিজকে চাওঁতে জোৰণিৰ বুকুখন ভৰি পৰিল। চকুহাল উজলি উঠিল বোৱাৰীয়েকৰো। তাইৰ হাত দুখনত সোণৰ খাৰু কেইপাতৰ যেন জিলিকনি চৰিল। জোৰণিৰ চকুটো দুটা মুকুতা নে হীৰা উমলিল জানো, কোনেও নেদেখাকৈ ছিঙি পেলালে তাই। খাৰু কেইপাতনো কি? তাই বোৱাৰীয়েকক চেনেহ জৰিৰে বান্ধিব খোজে, নিজে খোৱাৰ দৰে কোনো খোচে তাইক আঘাত সানিব নোৱাৰাকৈ। ভায়েকে দুখ পোৱা যেন পাই তাই ক'লে, দেউতাৰ কষ্টৰ ধনে এতিয়া উচিত ঠাই পাইছে, সুখী হ'ব মা দেউতা, জাননে তই? মোৰ বৰ ভাল লাগিছে। সি বায়েকৰ কোলাতে মূৰটো থৈ মানুহজনীলৈ চাই থাকিল। তাই তেতিয়াও খাৰু কেইযোৰ হাতেৰে লিৰিকি বিদাৰি আছিল। ওঠত তাইৰ জোনাক সিঁচা হাঁহি। পদূলিয়েদি তেনেতে ভটভট শব্দ কৰি বৰুণৰ ভটভটিখন পাৰ হৈ গ'ল। জোৰণিৰ ওঠতো হাঁহি এটা ওলমিল। আজিকালি বোৱাৰীয়েকেও সেই ভটভটিৰ মাতটোত জোৰণিলৈ চায়। ভায়েকে মূৰটো দাঙি কিবা এটা ক'ব খোজোতেই জোৰণীয়ে ক'লে, মোৰ বিচনাখন এইটো কোঠালৈকে আনি দিবি জুমন। টিভিটো চাই থাকোঁতেই টোপনি আহে মোৰ। উঠি গৈ বিচনাত পৰোঁ মানে টোপনি কোনোবাখিনি পাইগৈ। সেয়ে ইয়াতে টিভিটো চাই চাই টোপনি আহিলে শুই থাকিব পাৰিম। সি কিবা বুজিলে নে নাই জোৰণীয়ে গম নাপালে, কিন্তু বোৱাৰীয়েকৰ লাজত তলমল কৰা মুখখনত মিচিকীয়া হাঁহিটো দেখি জোৰণীয়ে বৰ সুখ পালে। এয়াই আছিল আজিৰ গল্প, সৰাপাতৰ বুকুত এমুঠি সেউজীয়া। গল্পকাৰ মালা দিহিঙীয়া হাজৰিকা। আপোনালোকৰ মতামত তথা দিহা পৰামৰ্শ আমাক জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম এটি নতুন গল্পৰ সৈতে। তেতিয়ালৈকে মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।